फ्रेंड्स गुड मर्निंग पुनर्बार सकलोके मोर चेनेलटोले स्वागतम जनाइছো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো আৰু আজি বহুত কেদিনে হল মানে বহুত দিনৰ মূৰত আজি ভিডিওটো আৰম্ভ কৰিছো আৰু যদি মানে ৰাতিপুৱা ভিডিওটো কৰিবলৈ আৰম্ভ কৰা নহয় তেতিয়া দিনটোলে এলা লাগি যায় আৰু তেনেকৈ ৰৈ যায় আৰু ভাবিছো আজি এতিয়া ৰাতিপুৱা খাই বৈ আজৰি হলো আৰু আজৰি হৈ ভিডিওটো আৰম্ভ কৰিছো আৰু চাই থাকিব আপোনালোকে কি পাৰো আৰু তোমাৰ এই গ্লাসখন ধুনীয়া লাগে একদম ষ্টাইলটো কালাৰ আৰু ইয়াত যেহেতু আমাৰ কোনো থকা নহয় হেতু কাৰণে এখন কটনৰ বেড কভাৰ পাৰি প্লানি থৈ দিছো আৰু এই ওপৰত থকা ফুলৰ টাবটো ধুনীয়াই কিন্তু ভাঙিলে হেতু কাৰণে ইয়াত থৈ দিয়া আছে আৰু এইবোৰ যে দেখিছে এইবোৰো ভাঙিলে আমাৰ সে মানে পৰ্দাবোৰ লগোৱাইবোৰ গোটেইবোৰ ভাঙি গ'ল আৰু তেনেকৈ আৰু আছে আৰু বাহিৰত ধুনীয়া বতাহ মাৰি আছে আৰু বতাহ মাৰি আছে তোমাৰ বৰষুণ দিব চাগে ডাৱৰ উঠি আছে হেতু কাৰণে বৰষুণ দি আছে ডাৱৰীয়া হৈ গৈছে বতৰটো আৰু কাপোৰ কেইটামান আছে শুকালে নাই জানো কাপোৰ কেইটা আৰু মই কিবা কিবি খৰিচা তেজপাত কিবা কিবি ৰ'দত দিছো তেনেকৈ আৰু এতিয়া আমাৰ বেটা শুই আছে আৰু যেহেতু লাইন নাই পুৰা শব্দ হৈ আছে যেহেতু বতৰটো ইমান ডাৱৰ হৈছে মানে পুৰা ডাৱৰ উঠিছে বৰষুণ দিবও পাৰে হেতু কাৰণে মই ভাবিলোঁ যিকেইটা আজি বহুত কাপোৰ নাই কেইটামান কাপোৰ আছে সেইকেইটা আৰু মই তেজপাত কেইখিলা ৰ'দত দিছিলোঁ অকণমান দিলে ভেঁকুৰ হয় আৰু বজাৰৰ পৰা অনা খৰিচা তেন্তে শুকোৱা কাপোৰখিনি মই লৈ লওঁ আৰু ডাঙৰকৈ বৰষুণ দিলে আহিবলৈ অলপ দিগদাৰ হয় মানে শুকানকেইটা লওঁতে বাকীকেইটা তিতি যায় হেতু কাৰণে মই অকণমান বতৰটো বৰষুণ দিয়া বুলি ভাবিয়ে একদম আহি গ'লো আৰু দেখিছেনে পুৰা ডাৱৰ উঠি আছে हेलो फ्रेंड्स এতিয়া যাবলৈ ওলাইছো थोड़ा घूमने के लिए और तुम भी रेडी हो गया क्या वो भी रेडी हो गया मैं भी रेडी हो गया हूँ अभी जाना है इतना शरीर इतना ठीक नहीं है फिर भी बदल ठंडी है इसलिए थोड़ा घूमने के लिए जा रहा हूँ वो भी जाएगा बेटा भी जाएगा আৰু যাবলৈ ওলাইছো থ্ৰেডিংছ কৰিবলৈ আৰু वो जाएगा सेटिंग्स करने के लिए अभी बोल दिया मैं भी बोल दिया কাপোৰ চিলাবলৈ আছে সেইযোৰ পাৰিলে চিলাবলৈ দিম আৰু সেইযোৰ আহিহে দেখুৱাম আপোনালোকক এতিয়া নাই দেখুৱা আৰু এতিয়া গৈলো তেন্তে কেলেল এইফালে ওলাই কৰি ৰেডি এইফালে আমাৰ হুনুকুটিও ৰেডি আৰু আমাৰ ওলাই কৰি ৰেডি হোৱাৰ পিছতো মানে গডৰেজটো খুলিবলৈ থাকেই কিবা এটা বস্তু পাহৰা হয় সেইটো কাৰণে আকৌ এবাৰ নেক্সট টাইম খুলিছে বেটা এটা লৈ আছে কেপেনা এতিয়া আমি আহি আছোঁ আৰু এতিয়া পাম তোমাৰ কি পাম আৰু চাৰিআলি পাম আৰু ন পুৰণা ষ্টেচন পাইছোঁ আৰু চাৰিআলিলৈ গৈ আছোঁ এপাক ঘূৰিব লাগে যিহেতু আমি কৈছিলোঁ মানে গাড়ীখন লৈ নাযাওঁ বাইকতে যাওঁ বেটা আৰু বাইকত নাহে গাড়ীতহে আহিব বোলে কান্দি আৰু গাড়ী লৈ আহিলে আৰু নবিতা গাড়ীত নাহিলা তুমি বাইকত নাহা অঁ গাড়ীতহে আহিবা বাইকত নাহি হেনো গাড়ীত আহিব পাপাক গাড়ীতে মাৰিছে মানে আমি বাইকত আহিম বুলি কৈছিলোঁ সিয়াৰ কাৰণে মানে সি গাড়ীত আহিব গাড়ীত ল'ব সেইকাৰণে যেনিবা কান্দিছে আৰু এইফালে ট্ৰেইন এতিয়া লাইট জ্বলিছে আহিবহে ট্ৰেইনখন এইখিনিতে আছে ন বন্দনা নে কি এখন বন্দনাখন এইখন চুপাৰ গৈছেগৈ আৰু গুৱাহাটীলৈ আইতাহঁত যে গৈছিলে বেটা মামাহঁতে যে গৈছিলে মনত অঁ ট্ৰেইনত আৰু এতিয়া মানে এই কি অভাৰ ব্ৰিজটোত মানে লাইট দিছে আজিহে দেখিছোঁ আৰু ধুনীয়া লাগিছে আজি দেখিবলৈ লাইট দিয়া নে এইফালে লাইট জ্বলিছে অঁ এইয়া টিকেট কাউণ্টাৰ এইটো অঁ এইবোৰ ৰঙা নীলা লাইট গায়ত্ৰী
তাৰপিছত আমি এতিয়া ইফালে সোমাই দিম চাৰিআলিৰ ফালে আৰু সোমাই গৈ ফাৰ্ষ্ট গাড়ীখন পাৰ্কিং কৰি মোৰ বাইকখন পৰি গ'ল থেডিংছ কৰি ল'ম তাৰপিছত এই ডাৱৰখিনি কেনেকুৱা লাগিছে আকাশত অঁ আৰু ইয়াৰ মই বেটাৰ যে চাইকেল নিছিলোঁ চাইকেলবোৰ ইয়াৰে হয় সেই চাইকেল দোকান আছে শুনো চাইডটোত চাই যাবাচোন তোমাৰ গম পাইছা নাই অঁ তোমাৰ চাইকেলখন আমি ইয়াৰ পৰা আনিছিলোঁ ইয়াৰ পৰা চোৱা ইয়াৰ পৰা আনিছিলোঁ ঢেৰ চাইকেল আছে সৰু ডাঙৰ আৰু ডাঙৰ হ'লে নিব লাগিব নহয় অঁ ডাঙৰ হ'লেও নিব লাগিব এইটো লাইন গোটেই চাইকেলৰে হয় আৰু এতিয়া আমি পাইছোঁ থানা চাৰিআলি অঁ থানা চাৰিআলি পাইছোঁ আৰু ৰাতিৰ আকাশখনো নীলাই হৈ থাকে লাইটৰ লগত অঁ আৰু আমাৰ বেটাৰী কিবা কিবি কৈ আহি আছে কৈ আহিছে কিন্তু আমি আন্ধাৰ দেখা পোৱা নাই বেটাৰী আৰু এইটো ওপৰত লাইট জ্বলিছে চোৱা চাৰিআলিত চাৰিআলি আৰু আগত মানে গাড়ীখন পটককৈ থৈ ধুনীয়াকৈ কামকেইটা কৰি আহিব পাৰিছে আজিকালি একদম জেগাত পাৰ্কিং কৰি ল'ব লাগিব নহ'লে কিমান ফাইন 2000 টকা ফাইন নহ'লে 2000 টকা ফাইন হেনো আৰু য'তে ত'তে ৰাখিব নোৱাৰে আৰু এতিয়া আমি পাই গ'লোঁ চাৰিআলি पार्लर के सामने हम एक ने वो खाने के गया है पार्लर किया तो बेटा को देखिए क्या कर रहा है वो खेल रहा है खाने के बाद भी खेलने का शुरू हो गया है अभी हम लोग वहीं बैठ रहा हूँ बेटा वो बहिया से माँ ক'ত গৈছে মা 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 ক'ত গৈছে কি কৰিব গৈছে কি কৈছে मम्मी से गया है उसके अंदर ये पार्लर में ही वो आती है और ये बेटा ने खेल रहे हैं मेरे साथ अभी हम लोग जाऊँगा थोड़ा चाय पीने के लिए बाद में जाऊँगा या হৈছে কাপোৰ বেটা ভাগৰ কাৰ কাপোৰ ইয়া মা কাপোৰ চিলাব জুখিলে এনেকৈ জুখিলে আৰু বেটা বহি আছে ক'ত বহি আছা এয়া চকীত বহিলে নিদিবা আকৌ এখন থৈ যাব লাগিব আমি তেতিয়াহে চিলাব বেছি কি নাই কৰা চেঞ্জ কৰিলোঁ আৰু লেহেংগাটো চিলাব দিলোঁ আৰু তাৰ পৰা আহি কিনে এটা খাই লৈ যাম আৰু নহয় যাম মানে খাম চেঞ্জ কৰিলোঁ চিলাবলৈ দিলোঁ ओके খাম খাই লৈ যাম और हम लोग अभी पी रहा हूँ चाय ये बर्तन में चाय दिया है मिट्टी का बर्तन है ये এখন ओए दुष्ट सैंडल लोगों नहीं सा ना इतने सैंडल लोगों तुम्हारा मैं उसको बोल दिया हूँ सैंडल लेके गया चप्पल लेके गया बोल के और इसका मुंह देखिए क्या कर रहा है इसे कैसे कर रहा है अभी तो हम लोग चाय पी रहा हूँ और मेरा काम कुछ नहीं आज सोनाली जी ने लेके आया मेरे को कुछ खिलाने के लिए क्या क्या खिलाया है मैं आप लोगों को दिखा देंगे ओए वो नहीं चाह खुआ को चाह खुआ ऐसा हुआ अभी हम लोगों को पनीर रोल और पापड़ी साथ आ गया है ये पापड़ी साथ ये पनीर रोल वो भी खाएगा पापड़ी साथ बेटा कौन तो खावा এইটো খাবা এয়া আমাৰ আহি গ'ল ম'ম' মোক বেটাই খাব ম'ম' মই খাই আছোঁ পনীৰ ৰোল এখেতে খাইছে কি খাইছা পাপৰি চাট ময়ো খাই আছোঁ ফ্ৰেণ্ডছ এতিয়া আহি গ'লোঁ আৰু আমি পালোঁহি 8টাত আৰু 8টাত পাই কৰি এতিয়া মই ভাত বনাইছোঁ আৰু বেটালৈ আমিও কেইটামান ভাত খাওঁ আৰু বেটালৈতো বনাবই লাগে সেইটো কাৰণে বনাইছোঁ আৰু বনাই কৰি খাই লওঁ আৰু বিশেষ একো কৰা নাই মানে এযোৰ লেহেংগা লোৱা হৈছিলে নতুন
সেইযোৰ জোখটো দি চিলাবলৈ দিলোঁ আৰু তোমাৰ থ্ৰেডিংছ কৰিলোঁ সিমানেই আৰু বাকী একো বজাৰ কৰা নাই আৰু আমাৰ যোৱাও যিহেতু দেৰি আৰু বতৰটো খুব ধুনীয়া আছিলে সেইটো কাৰণে যোৱা হ'ল আৰু বহুত দিন যোৱাও নাছিলোঁ সেইটো কাৰণে গৈ আহিলোঁ চাই থাকিবচোন আৰু আমি অৰ্ডাৰ দিছিলোঁ তাত মানে কি পোলাও মানে পোলাও খাম বুলি তাত অৰ্ডাৰ দিছিলোঁ আৰু এইবোৰ কিবা কিবি খাওঁতে পেটত নুজুৰিলে আৰু সেইটো কাৰণে পেকিং কৰি লৈ আহিলোঁ আৰু এতিয়া খাইছোঁ ইয়াত ভাগ কৰি দিছোঁ আৰু মই আৰু এইফালে বনালোঁ জিকা আৰু মাছ আৰু মানে আমি মাছ নাখাওঁ বেটালে অকল জিকা আৰু মাছ আৰু বেটালে প্লেন ভাত মানে গোটেইকেইটা নাখায় আৰু ইমান কম খাব সেইটো কাৰণে বনাইছোঁ আৰু টেঙা কাটিবলৈ আছে ন মই টেঙাটো কাটি লওঁ এয়া পোলাও লৈছোঁ টেঙা পিঁয়াজ মোৰ থাকে আৰু মাছ লৈছোঁ এডোখৰ বেটাই যিহেতু নাখায় আৰু এইফালে আছে দালি আৰু আমাৰ যিহেতু পৰিয়ালটো সৰু সেইটো কাৰণে অকণমান বনালেই হৈ যায় और फिलहाल हम लोग आ गया हूँ घर पे और घर पे आने के बाद अभी खा रहे हो खाना और जोनालिसी ने बस मुझे लेकर है क्यों हंस रहा है वैसे हंस के वो सोचा है मैं कुछ बोलूँगा इसीलिए वो ऐसे हंसता है कुछ तो बोलिए खाना खाया और बात क्या है ना आज हम लोग बहुत पछताया हूँ बाहर से थोड़ा खाना लेके आया था और खाना तो ठीक ही था और उसमें नारियल डाला था इसीलिए खाने को अच्छा नहीं लगा इसलिए हम लोग थोड़ा व्हाइट राइस बनाया था वो मछली का साथ ये व्हाइट राइस ही खाया हूँ बेटा के लिए व्हाइट राइस बनाया था हम लोगों के लिए पुलाव लेके आया था बाहर से इसीलिए आप लोगों को बोलना चाहता हूँ वो बाहर का खाना नहीं खाना सही है क्योंकि हमेशा तो अच्छा नहीं होता है ना 1-2 दिन अच्छा लगता है वो उसको उनका पूरा जोक हुआ है क्योंकि दूसरा एक खाना में मंगाने के लिए वो उसको बोला था वो बोला है वो नहीं सही है वो सही है इसीलिए वो लेके आया हूँ अभी ये पुलाव लेके आया था वेज पुलाव ही था और इतना अच्छा नहीं है पूरा फेंक दिया हूँ ये देखिए पूरा दाल भी निकल गया है उसमें और इसीलिए वो व्हाइट राइस नहीं बनाने से तो क्या होने वाला है पूरा मालूम ही नहीं और फिर भी खा लिया हूँ अच्छा लगा अभी बेटा देख रहा है उसमें वीडियो की कोरिया सा बेटा ने पूरा वीडियो देख रहा है और ये है मेरा दवाई आज का जो मैं आपको बोला ही था ना मैं डॉक्टर का पास गया था इसीलिए थोड़ा दवाई लेके आया हूँ थोड़ा बुखार हो गया था कल नाइट बहुत मेरा दर्द सर्दी ऐसा होता सुबह हुआ था इसीलिए पूरा ही दवाई लेके आया कफ का दवाई और ये कफ का दवाई है ये है विटामिन ये है सेट्रेजिन वो जो बुखार के लिए होता है वो है एंटीबायोटिक ये तो मेन चीज़ है वो खाने से ही वो अच्छा आता है और ये खाने को पड़ता ही है नहीं खाने से तो बहुत मुश्किल हो जाता है क्योंकि वो आजकल ऐसा फीवर होता है ना वो जल्दी ठीक नहीं होता है फिर भी आप लोगों को गुड नाइट कहना चाहता हूँ मेरी तरफ से वो उनकी तरफ से अभी गुड नाइट फिर एक वीडियो के साथ आप लोगों को मिलूंगा ओके बाय बाय गुड नाइट